UPPL কেন্দ্ৰীয় সমিতিৰ মিডিয়া চেলৰ হৈ আপোনালোক সকললৈ আমি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ কাৰ্যসূচী মৰ্মে আমি ইয়াত উপস্থিত হৈছিলোঁ। আজি মিডিয়া চেলৰ কিছুমান কাৰ্যসূচী আছিল। কাৰ্যসূচী মৰ্মে আমি এৱাৰনেছ এটা প্ৰগ্ৰাম আমি কৰিলোঁ। ইয়াত সকলো জিলা সমিতিৰ বিষয়ববীয়া, চেলৰ বিষয়ববীয়া সকলক লৈ আমি এই কাৰ্যসূচী আজি কৰিলোঁ। ইয়াত আমি আমাৰ UPPL দলে চৰকাৰ চলোৱাৰ পিছত কি আঁচনিবোৰ লৈছিল, এই আঁচনিবোৰ ৰূপায়ণ কৰা হ'ল আৰু অহা দিনবোৰত আমাৰ UPPL চৰকাৰে কি কৰিবলৈ লৈছে সকলোবোৰ কথা আমি বিৱৰি ইয়াত আজি এই সভাত আমি বক্তব্যৰ দ্বাৰা সকলোকে আমি বুজাই দিলোঁ। তো অহা দিনবোৰত আমাৰ প্ৰমোদ বৰদেৱে যথেষ্ট কৰণীয় কামবোৰ কৰি আছে আৰু কৰিবলগীয়া যথেষ্ট আছে। সকলো কামবোৰ নিয়াৰিকৈ কৰি আছে বুলি আজি প্ৰশংসনীয় হৈ আছে। ইয়াত শিক্ষাৰ ক্ষেত্ৰতে হওক, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, কৃষিৰ ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰত আৰু সকলো জনগোষ্ঠীৰ মাজত সমন্বয়ৰ ভেটি স্থাপন কৰা আৰু ভিজন ডকুমেণ্ট যিটো সকলো জনগোষ্ঠীৰ যিটো সমস্যা আছে এই সমস্যাবোৰ পূৰণ কৰাৰ কাৰণে যিটো ভিজন ডকুমেণ্ট, এতিয়া কোনো জনগোষ্ঠীৰ মানুহে নিজৰ সমস্যা লৈ চৰকাৰক অৱগত কৰিবলগীয়া নাই, কিয়নো এটা ভিজন ডকুমেণ্ট বনোৱা হৈছে। এইমতে আমাৰ চৰকাৰে, আমাৰ প্ৰমোদ বৰদেৱৰ নেতৃত্বত আজি এই চৰকাৰখনে এই সকলো জনগোষ্ঠীৰ সমস্যা সমাধান কৰাৰ কাৰণে যিটো পদক্ষেপ লৈছে, এই পদক্ষেপ সকলোৱে সঁহাৰিছে আৰু এই পদক্ষেপৰ দ্বাৰাই অহা দিনবোৰত 25ৰ নিৰ্বাচনত আমি যে আকৌ ইয়াত যে চৰকাৰ বনাম এইটো নিশ্চিত হৈছে। তো ক'বলগীয়া মই ক'লোঁ। দেখা গৈছে যে বিৰোধী BPF আপোনালোকক সমালোচনা কৰিছে ভিজন ডকুমেণ্ট লৈ প্ৰতিটো সম্প্ৰদায়ৰ যিটো আপোনাৰ ভিজন ডকুমেণ্ট তেখেতৰ হাতত মাত্ৰ আছে, তিনি মাত্ৰে যে ভিজন ডকুমেণ্ট কি হ'ব বুলি সমালোচনা কৰিছে। এই ক্ষেত্ৰত আপোনালোকে কিবা ক'বলগীয়া লাগিব? ক'বলগীয়া মানে ভিজন ডকুমেণ্ট যিটো হৈছে আজিৰ কাৰণে নহয়, এইটো আমি মানে চিৰদিন এই ভিজন ডকুমেণ্ট যে কাম কৰিব চৰকাৰক বা আমি যে চৰকাৰ বনাওঁ এইটো নিশ্চিত হৈছে, সেইবাবেই আমি ভিজন ডকুমেণ্ট বনাইছোঁ। আৰু শেহতীয়াকৈ দেখা গৈছে বিটিআৰ ৰাজনীতিত আচলতে BPFৰ জ্যেষ্ঠ নেতা পদত্যাগ কৰিছে। ইয়াৰ ক্ষেত্ৰত কিবা হাগ্ৰামৰীৰ নেতৃত্বত তেখেতসকলে ভাল পোৱা নাই বা অতিষ্ঠ হৈছিল? এতিয়া তেওঁলোকৰ কথা, তেওঁলোকে অতিষ্ঠ হৈছে, তেওঁলোকে নিশ্চয় অতিষ্ঠ হয়তো আজি তেওঁলোকে নিজৰ দল ত্যাগ কৰি আছে, এইটো সকলোৱে জানে, প্ৰচাৰো হৈছে মিডিয়াত। তো এইটো ক'বলগীয়া আমাৰ একো নাই। তো এইটোৱে আমাৰ সাংগঠনিক ভেটি বৰ্তমান মজবুত। আমাৰ যিকেইখন জিলা আছে সকলোতে আমাৰ ভেটি ভাল। এতিয়া সকলো জনতাই আমাক সঁহাৰি প্ৰদান কৰি আছে। সকলো জনতাই এতিয়া নিজৰ দল ত্যাগ কৰি আমাৰ দলত যে যোগদান ডেইলি হৈ আছে, এইটো আপোনালোকে নিশ্চয় মিডিয়াৰ দ্বাৰাও গম পাইছে আৰু নিশ্চয় এইটো প্ৰচাৰো হৈ আছে। দেখা গৈছে যে যিহেতু বিটিআৰ নিৰ্বাচন সমাগত, আপোনালোকৰ UPPL আৰু BJPৰ মাজত যিটো এলায়েন্স আছে, মিত্ৰতা আছে, সেই মিত্ৰতা কঠোৰ থাকিব নে ইয়াত কিবা বেলেগকৈ নিৰ্বাচন কৰিব? এই ক্ষেত্ৰত আমাৰ দলৰ হাইকমাণ্ড আৰু BJP দলৰ হাইকমাণ্ড নিশ্চয় আছে। তেখেতলোকে আলোচনাৰ মাজত নিশ্চয় এটা ভাল সিদ্ধান্ত ল'ব, কাৰণ UPPL আৰু BJPয়ে এটা ভিজন লৈ এই BTRখনত চৰকাৰ গঠন কৰিছে মিত্ৰতাৰ যোগেদি, আৰু এই ভিজনটো আগত ৰাখি এই UPPL আৰু BJPয়ে যোৱা 4টা বছৰত এটা ধুনীয়াকৈ এটা ভাল পৰিৱেশৰ মাজত এই BTR চৰকাৰখন, এই BTRত বসবাস কৰা 35 লাখ জনসাধাৰণক আমাৰ এই মিত্ৰজোঁট চৰকাৰখনে এটা সেৱা কৰিবলৈ সক্ষম হৈছে। গতিকে নিশ্চয় আমাৰ BJP নেতৃবৃন্দ আৰু UPPLৰ নেতৃবৃন্দই এই BTR অঞ্চলৰ 35 লাখ জনসাধাৰণৰ আহি থকা দিনবিলাকত যাতে এখেতসকলৰ মংগল কৰিব পৰা যায়, কল্যাণ কৰিব পৰা যায়, তাৰ কাৰণে নিশ্চয় এটা ভাল চিন্তাৰে এই অঞ্চলখনক কেনেকৈ আগুৱাই লৈ যাব পাৰে তাৰ কাৰণে নিশ্চয় এটা সঠিক সিদ্ধান্ত ল'ব। আৰু এই সঠিক সিদ্ধান্তৰ জৰিয়তে নিশ্চয় আকৌ পুনৰাই প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই BTCত চৰকাৰ গঠন হ'ব, এইটো নিশ্চিত।